ইউটিউব চেনেল তিলক ব্লগছ। আজি আমাৰ পৰীক্ষা মানে আজি লাষ্ট সায়েন্স আছে। আমি স্কুলত যাতে ভিডিঅ'টো বনাই নিম, ভিডিঅ'টো চাই থাকক আপোনালোকে। গাইছ কাপোৰবিলাক আলিমুলি হৈছে গাইছ, আলিমুলি ইটো না গাইছ। এইখিনি চলা কাপোৰ বিচনা পৰা নাই গাইছ, এইখিনি পিন্ধি লওঁ গাইছ। এইটো সেই কৰিব লাগিব, তাত বাগান আছে ইয়াতে এইখন উলিয়াই থৈ দিওঁ। পইচা 20 টকা তুলি লওঁ, তো চিন্তা খাব লাগিব। তাতে থৈ দি কিনে তো থৈ কিনে অলপ ওলাই গৈছিলোঁ, এতিয়া আৰু নুধালোঁ। আৰু উঠি কিনে গা ধুইছোঁ, আহি থ'ব লাগিব। মইতো দৰ্জৰ লগতে যাম গাইছ। এনেকৈ ওলাই কিনে এইবিলাক ওলাই স্কুল ড্ৰেছ পিন্ধি বেগটো লৈ ওলাইলোঁ পৰীক্ষা দিবা। আকৌ গাইছ এটা কথা কৈ ল'ম, আমাৰ স্কুলৰ ভিতৰততো সেই কৰিব দিবা নাই, মানে মোবাইল নিবা দিবা নাই, মানে দেখাব দিবা নাই। সেইকাৰণে আধা ৰাস্তা মানে গেট পাৰ আগতে মই ভিডিঅ'টো শেষ কৰিম গাইছ। আপোনালোকে ভিডিঅ'টো চাই থাকক। যাই আছোঁ বিদ্যুতাহন আহি পানে বৰ্তমান ইয়াতে নখজি তাতে ৰখিম গাইছ, তাতে ৰখি আছোঁ দেখোন। ক্লাছ 4ত ইয়াতে পঢ়িছিলোঁ, ক্লাছ 4ৰ পৰা তাহাঁত ইয়াৰ পৰা আমি ওলাই গৈছোঁ। ওলাই যাই জ্ঞান বিকাশত গৈছোঁ চাই, জ্ঞান বিকাশৰ পৰা এতিয়া 9ত জ্ঞান বিকাশৰ পৰা ওলাই যায় স্কুল গৈছোঁ। স্কুলৰ পৰা আহি আমি মেট্ৰিক দিম। তাতে উজ্জ্বলখন ৰখি আছে গাইছ। ই এটা উজ্জ্বল, ই এটা বসন্ত চলি গাইছ, ময়ো এটা বসন্ত চলি, বাবুলৰ চলি, এই বাবুলৰ চলি, ইটো উজ্জ্বল গাইছ। এই বোলে 10 টকা দিবা আছে, ইয়াত তালা মাৰি থৈ গেলে সিয়ে। চাবি পাত লৈ গৈছে, চাবি পাত লৈ গৈছে বেচেৰাৰে। হৰদিবা আহি গেল, দিগন্ত আহি গেল, ময়ে চলাব পাম গাইছ। ইয়াৰ লগত যদি ধানৰ বস্তাটো দাঙি ল'ব পালা মৰে গাইছ। গাইছ উপায় নাই, ইয়াৰ লগত আহিলে ময়ে চলাব পাম গাইছ। ইনকে সেই বেটাৰী গাড়ী যাইপে গাইছ। আমাৰ আড্ডা ইটো এতে ৰখিলি অসভ্য কথাই কাইজা, ই বেগেজাৰ কাইজা। অহেন্দি গেলে ওচৰ হয়, আমি এতিয়া অহেন্দি যাম, আমি গাইছ চিধাই যাম। ইহুন অহেন্দি গেল, ই মই ই খাই লওঁ। ই 10 টকা, ই 10 টকা, মই 10 টকা চিপছ খাওঁ। আমি তেৰে মেৰে খাম। তই কি খাবি? ম'ম' দদৈ কি গাইছ। মই চিংৰা খাব আনা 20 টকা গাইছ, চিপছত গেল আৰু 10 টকা হৈছে। এইটো ভাতিবিলাক চকলেট খাম গাইছ, চকলেট গাইছ। ইয়াৰ মনিটাইজ হৈছে চেনেল গাইছ, ইহে খুৱাব লাগে কমপ্লিট কৰি দি গাইছ। কি আছিলে লিৰিক্স অসম 2.1 ছাবস্ক্ৰাইবটো পালিও কৰি নিদিব। ইয়াত দেখিলে পুৰা ৰিপৰ্টে মাৰি দিব একেবাৰে। 12টাত পৰীক্ষা, 12টা গাইছ। 11:42 হ'ল আমাৰ 12টাৰ পৰা আহি পৰীক্ষা গাইছ। ছাবস্ক্ৰাইব বুলি থকা সেইটোত এক ঘূৰি মাৰি দি যাবি গাইছ। অলপ চলাবি চাইকেল চলাবি অলপ। আজি মোৰ চাইকেল চলাবলৈ মন নাই। গাইছ সিদিনা মই কি কৰিছি পৰহি, কালি মই স্কুল বন্ধ আছিল, ৰবিবাৰ আছিল গাইছ। মই ইয়াৰ লগত অহা নাছিলোঁ। এই চলিটো অলপ সেনেহেন নহয় গাইছ, অলপ ই বেলেগ। কি হ'ল গাইছ, প্ৰণৱ দিগন্ত এখন ইয়াৰ লগত আহিম বুলি ভাবিছোঁ। মোৰ পৰীক্ষা শেষ হোৱা নাছিল, হৈ কিনে মই মোবাইলৰে বেক পেনেলখন বদলাব গৈছিলোঁ, নাপাই কিনে মোৰ অলপ দেৰি হ'ল গাইছ। মই ভাবছোঁ ওলাই অহা নাই। তাৰপিছত গাইছ কি হ'ল, মোক এৰি থৈ আহিল। একদম 3 কিলোমিটাৰ মই বুলি আহিব লগা হৈছে গাইছ, ভৰি বিষ উঠি গৈছে। তাৰপিছত গাইছ উপায় নাই, বুলি আহি ফোন কৰিলোঁ। মানে লগত এটা সভা আছিল, যোগ দিছে ই তাকেলোকে শিক্ষা খতম, ব্লকো খতম, এতে সমাপ্ত কৰিব। ই এটাই লাগ পালোঁ, লগতাই এৰি গৈছে গাইছ। পৰীক্ষা খতম মানে ব্লকটো খতম, বেলেগ দিনা লগ পাম। আজি 50 লেখলোঁ বা 50ৰ ভিতৰত 50 পাব তাৰমানে। গাইছ কিবা এটা খাই লওঁ, খাব চলিৰ কাট গাইছ। ভিকাত দিছে আমাৰ বেটাই, খাই লওঁ আৰু কিবা এটা। ঘুগনি পৰঠা কেনে লাগছে খাই? ঘৰ আহি পালোঁ আৰু এইটো ৰাস্তা দি অলপ এইটো ঘৰ পাৰ হ'লে পাম। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট এটা কৰিব, ছাবস্ক্ৰাইবটো কৰিব। তাৰপিছত বেয়া লাগিলেতো ডিছলাইকটো মাৰি দিব, মোৰ একো আপত্তি নাই গাইছ, কিন্তু হ'ব লাগে। এই ছাবস্ক্ৰাইব বুলি লেখা থকাটো এক গুৰি মাৰি যাবি গাইছ, আৰু ঘণ্টিটো বাজাই দিবি।